গুড মৰ্ণিং ফ্ৰেণ্ডছ। আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা আৰু মই এতিয়া আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ টিফিন নাইবা ব্ৰেকফাষ্টৰ কাৰণে বনাব পৰা এটা ষ্টাফ মিনি পৰাঠা, যিটো এগ বুৰ্জিৰে বনাইছোঁ। একেবাৰে কম তেল মছলাৰে বনোৱা হয়, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে ময়দা বা আটা যিকোনো ল'ব পাৰে। মেজাৰিং কাপেৰে একাপ, লগতে নিমখ সোৱাদ অনুসৰি, অকণমান কালজিৰা দিছোঁ বা তিলো ল'ব পাৰে। তেল লৈ লৈছোঁ 1.5 চামুচ সৰু চামুচেৰে। এতিয়া এইখিনি মিহলি কৰি ল'ম আৰু ময়দাখিনিৰ লগত যেতিয়া গোটেইখিনি ভালদৰে মিহলি হৈ যায়, এতিয়া ইয়াতে অলপ অলপকৈ পানী দি মঠি ল'ম। পানী গৰম পানী বা ঠাণ্ডা পানী যিকোনো ল'ব পাৰে, মই কিন্তু ইয়াতে ঠাণ্ডা পানী ব্যৱহাৰ কৰিছোঁ। পৰাঠাৰ কাৰণে সাধাৰণতে ডোটো অকণমান কোমলকৈ মঠি লয়। মই এইটো বেছি কোমল বা বেছি টানকৈও মঠি নলওঁ, অকণমান মাজতেই ৰাখিম আৰু অলপ সময় এনেদৰে মঠি থাকিম। আৰু এয়া দেখিছেনে কিমানখিনি টানকৈ বনাইছোঁ। আৰু অলপ সময় ঢাকি থ'লে এইটো এনেও অকণমান কোমল হৈ পৰিব। ঢাকন লগাই 10 মিনিটমানৰ কাৰণে ৰাখি দিম। এতিয়া তেল গৰম কৰি লৈছোঁ আৰু পিঁয়াজ দি দিছোঁ, মিহিকৈ কটা এটা। পিঁয়াজখিনি অলপ ভাজি ল'ম মিডিয়াম ফ্লেমতে। যেতিয়া পিঁয়াজখিনি অলপ অলপ কোমল হৈ যায়, এতিয়া ইয়াতে বিলাহী এটা দি দিছোঁ, ডাঙৰ চাইজৰ পাতলকৈ কাটি। এতিয়া ইয়াতে মছলা গুড়িখিনি অলপ অলপ দি যাম। হালধিৰ গুড়ি লৈছোঁ, লগতে জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান গৰম মছলা গুড়ি। মছলা বহুত বেছি ব্যৱহাৰ কৰা নাই। লগতে অকণমান ৰঙা জলকীয়াৰ গুড়িও দিলোঁ। এইখিনি এতিয়া কোমল হোৱাৰ কাৰণে নিমখখিনি দি দিলোঁ একেলগতে, যাতে সোনকালে গলি যায়। গোটেইখিনি মিহলি কৰি ঢাকনিখন লগাই ল' ফ্লেমত ৰাখি দিম। এয়া দেখিছেনে বিলাহীখিনি কিন্তু সোনকালে গলি গ'ল। আৰু এইখিনি অলপমান এনেদৰে ভাজি ল'ম। তেলটো অকণমান বেছিকৈ ওলোৱা যেন পালেও, ইয়াত যিহেতু কণী দিব আছে, সেইকাৰণে এইটো পুহি ল'ব কণীখিনিয়ে। এতিয়া ইয়াতে দি দিছোঁ ধনিয়াৰ পাত, বা ইয়াতে আপোনালোকে আলুও ব্যৱহাৰ কৰিব পাৰে। কণী 2টা দি দিলোঁ আৰু কণীখিনি একেবাৰে গোট খোৱালৈকে এনেদৰে মিহলি কৰি থাকিব। এইটো এতিয়া বুৰ্জি বনাই ল'ম। টুকুৰাকেইটা যাতে ডাঙৰ ডাঙৰ নহয় সেইটো ধ্যান ৰাখিব, যিহেতু পৰাঠা বনাম, নহ'লে ফাটি ওলাই যাব পাৰে। আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল। ইমানখিনিতে মই নমাই ল'ম আৰু ঠাণ্ডা হ'বৰ কাৰণে ছাইডত ৰাখি দিম। একেবাৰে সম্পূৰ্ণ ঠাণ্ডা কৰি ল'ব, নহ'লে ৰুটিখনৰ ওপৰত দিয়াৰ লগে লগে কোমল হৈ যায় ৰুটিখন আৰু ফাটি যোৱাৰ সম্ভাৱনা থাকে। আৰু তেতিয়ালৈকে মই ৰুটিকেইখন বেলি ল'ম। ইয়াতে আপোনালোকে ময়দাৰ সলনি আটাও ল'ব পাৰে, কিন্তু মই আজি ময়দাৰ পৰাই বনাব লৈছোঁ, কাৰণ ময়দাৰ বনালে অকণমান ক্ৰিস্পি নিচিনা হয়। আৰু ইয়াৰ পৰা মই সৰু সৰু টুকুৰাত ভগাই লৈছোঁ আৰু আধা মই আগতে ডাঙৰ কৰি ছাইডত ৰাখি দিছিলোঁ, গোটেইখিনি প্ৰয়োজনেই নহ'ব। আৰু সৰু সৰু পেৰা বনাই ল'লোঁ। এতিয়া অলপ ময়দা বা আটা গুড়ি লৈ বেলি ল'ম। এইটো বহুত বেছি কোমল নহয়, গতিকে আটা গুড়িৰ বেছি প্ৰয়োজন নহ'ব। আৰু ধ্যান ৰাখিব আটাখিনি যাতে ৰুটিখনত লাগি নাথাকে। যিমান পাৰে সিমান পাতলকৈ বেলিব, কাৰণ ষ্টাফিংখিনি দিয়াৰ পিছত কিন্তু এইটো বেলা নহয়, গতিকে আগতেই যিমান পাৰে সিমান পাতল কৰি বেলি ল'ব। আৰু এতিয়া কণীৰ ষ্টাফিংখিনি দি দিছোঁ। এইখিনিও ঠাণ্ডা হৈ গৈছে, বহুত বেছিকৈও নিদিব, মাজতে এনেদৰে দি এতিয়া চাৰিওফালে পানী লগাই ল'ম, যাতে আঠা লগাবৰ কাৰণে সুবিধা হয়। আৰু তাৰপিছত 3-কোণীয়া আকাৰত পৰঠাটো বনাই ল'ম। যিসকলে ষ্টাফ পৰাঠা বনাবৰ কাৰণে অসুবিধা পাইছিল, এনেদৰে সহজতে যিকোনো ষ্টাফ পৰঠা বনাব পাৰে, যেনেকৈ আলু পৰঠা বা এগ পৰঠা বা আপোনালোকে পনীৰ পৰঠা এই ধৰণে বনাব পাৰিব। আৰু চাৰিওফালে ভালদৰে আঠা লগাই দিব। এইটো বেলিব নালাগে, হাতৰ তলুৱাত লৈ চাৰিওফালে এনেদৰে চেপেটা কৰি অকণমান বহলাই দিব। তেতিয়া ষ্টাফিংখিনিও চাৰিওফালে সমানভাৱে বিয়পি পৰে। আৰু বাকীকেইখনো একেধৰণে প্ৰথমতে বেলি লৈছোঁ। আৰু এতিয়া এগ মিশ্ৰণখিনি এনেদৰে দি দিলোঁ। আৰু এইটো মিনি এগ পৰঠা বুলিয়ে ক'ব পাৰে আপোনালোকে। বুৰ্জি বনাই আপোনালোকে যদি টিফিনত লৈ যায় খাবৰ কাৰণে অসুবিধা হয়, এনেদৰে যদি টিফিনত নিজৰ লগতে ল'ৰা ছোৱালীৰ কাৰণেও বনাব পাৰে, সকলোৱে খাই ভাল পাব। লগতে যিহেতু কম তেল দি বনোৱা হৈছে, হেল্ডিও হয়। মাথো ময়দাৰ সলনি আপোনালোকে আটা ব্যৱহাৰ কৰিব পাৰে। টাৱাখন ভালদৰে গৰম কৰি মিডিয়াম ফ্লেমত প্ৰথমতে এটা ছাইড সেকি ল'ম, তাৰপিছত ওলোটাই দিম অলপ সময় থকাৰ পিছতে। এতিয়া তেলো 1 চামুচমানেই দি দিছোঁ চাৰিওফালৰ পৰা, আৰু ইয়াতকৈ বেছি তেল ব্যৱহাৰ নকৰোঁ। আৰু তাৰপিছত ওলোটাই চাৰিওফালৰ পৰা ৰঙচুৱা হোৱালৈকে সেকি ল'ম। আৰু ছাইডবিলাক যদি ডাঠ হৈ থাকে এনেদৰে দি দিব, তেতিয়া ধুনীয়াকৈ সেকা যায়। আৰু যিহেতু পাতলকৈ বেলিছোঁ, ৰুটিখন বহুত বেছি সময় নালাগে, মিডিয়াম ফ্লেমত একেবাৰে কম সময়ৰ ভিতৰত হৈ যায়। দেখিছেনে একেবাৰে সহজতে বনাব পৰা টিফিন ৰেচিপি, লগতে ব্ৰেকফাষ্টৰ কাৰণেও বনাব পাৰিব। বাকীকেইখনো একেধৰণে বনাই ল'ম।
ইয়াত কিন্তু তেল মই এচামুচে ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকক যদি আৰু প্ৰয়োজন হোৱা যেন পায় তেতিয়াহ'লে আৰু অলপ ল'ব পাৰে। যিমানখিনি তেল খাব বিচাৰে সেইটোৰ হিচাপত বা ঘি বা বাটাৰ যিকোনো ব্যৱহাৰ কৰিব পাৰে। ইয়াত লৈছোঁ নাৰিকল, বিলাহী আৰু জলকীয়াৰে বনোৱা চাটনি, যিটো ইডলি আৰু ডোচাৰ কাৰণে বনোৱা হয়। কালি বনাইছিলোঁ, তাৰ পৰাই লৈ ল'লোঁ, বা চচৰ লগতো আপোনালোকে খাব পাৰে। এখন ফালি দেখুৱাইছোঁ, একেবাৰে পাতল হৈছে আৰু দেখিছেনে লেয়াৰবিলাকো ধুনীয়াকৈ খোল খাই যায়। ৰেচিপিটো চাই যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।